Hello guys, welcome back to my YouTube channel Madhurya Bora Photography and I hope আপোনালোক সকলো ভালে আছে। So আজি মই এটা বেলেগ ধৰণৰ ভিডিও লৈ আপোনালোকৰ মাজত পুনৰবাৰ আহিছো আৰু আজি ভিডিওটো থাম্বনেল দেখিছেই চাগে মোৰ নিজৰ বাৰ বিয়া আৰু এই গুটে বিয়াখন মই আনকাট হিচাপে বহুতখিনি দেখুৱাই মেলি আপোনালোকক এটা ব্লগৰ থ্ৰু দি দেখাইছো কেনেকৈ কি হৈছে ৰকক এক সেকেন্ড কেনেকৈ কি হ'ব এভৰিথিং মই দেখাইছো সো আপোনালোকে চাওক আৰু কেনেকুৱা পালে জনাব আৰু ইয়া দেখা পাইছে বিয়াৰ এটা একদম আৰম্ভণিতে হোৱা নিয়ম দৰাৰ সাজযোৰ সোমোৱা হয় গাঁৱৰ এনেকৈ গোপিনী লগ হৈ আৰু আমাৰ ঘৰত এনেকৈ সাজযোৰ সোমোৱা হৈছে ভগৱানৰ নাম লৈ আজি নিয়ম কৰি ঘৰুৱাৰ দিন সেই উপলক্ষে আমি গোপিনীক নিমন্ত্ৰণ কৰিছোঁ তিনিগৰাকী গোপিনীয়ে উৰি মংগলধ্বনি কৰি এই দৰা সাজ মানে সোমাইছে দৰা সাজ আৰু এইটো এয়া কইনাৰ লগৰ সখী আৰু এয়া মাহী এয়া মাজান বা আৰু এই সখীৰ মাক কি লাগে তোমাক আৰু এয়া প্ৰিপেৰেশ্যন চলি আছে পুৰা টেণ্টৰ কাম চলি আছে এয়া ৰাজীৱ খুৰা টেণ্টৰ কাম কৰি আছে আজিৰ ভিতৰত ওলাই যাব ন কাইলৈ ভিতৰত ওলাই যাব আৰু এইটো হৈ গ'ল আজি মেহেন্দি ছেটআপ আৰু এয়া হৈ গ'ল ব্ৰাইড অলপ আন্ধাৰ হৈছে এয়া হৈ গ'ল ব্ৰাইড টু বি এইটো হৈ গ'ল সস্তা মেহেন্দি ছেটআপ আৰু মেহেন্দি ডেট এয়া মেহেন্দি কৰিবলৈ ৰেডি হৈছে এয়া ব্ৰাইড এয়া ডিম্পি আৰু ডিম্পি ফ্ৰেণ্ড হয় চ' আমি এতিয়া ষ্টাৰ্ট কৰিম মেহেন্দি ডে আৰু আপোনালোকে চাই যাওক কেনেকৈ কি হয় একদম পূৰা ক্লিয়াৰ হৈ আছে হাত দেখাই দিয়ে এতিয়া তাৰ পৰা একদম নেক্সট চাব এতিয়া কেনেকুৱা হৈ যায় আৰু মেহেন্দি কালচাৰটো আমাৰ অসমীয়া বিয়াত আগতে নাছিল যদিও আমি ট্ৰেণ্ডৰ লগত মিলাই আনিবলগীয়া হৈছে আৰু কইনাই নামানে নহ'লে লাগিবই এইফালে পিঠা বনাই আছে ৰিকু মাহী আৰু এক মমি খুৰীয়ে আৰু দেখিবলৈ পাইছে কিমান কষ্ট থাকে এখন বিয়াত কিমান দিনৰ পৰা ফূৰ্তি আৰু কিমান কাম কৰিব লগা হয় গোটেইখিনি বস্তু মই ব্লগটোত দেখাইছোঁ আৰু আপোনালোকে দেখিছে ইয়াত টেণ্টৰ কাম চলি আছে ৰাজুদা ডেক'ৰেশ্যনৰ কামৰ কাৰণে ৰাজুদা আহিছে ষ্টাৰ্ট কৰা হৈছে বস্তু আনিলে টুপিটো মিলাই আহিছা নেকি টুপিটো মিলাই আহিছা কাপোৰৰ লগত ৰেডি হৈ গ'ল হাত দুখন ব্ৰাইড গ্ৰুম দুফালে ডিম্পিয়ে বহুত ধুনীয়াকৈ আঁকিছে আৰু এতিয়া আমাৰ এইটো ভিডিঅ' কৰিব এতিয়া কৌস্তৱ আৰু উদিতে সিহঁত দুটা মিলি পেলাই আৰু ফটো উঠাই আছে কৰণে আৰু এইফালে কইনাৰ সখী চুইটিবাক আঁকিছে ডিম্পিয়ে আঁকি আছে আকৌ আৰু কইনাৰ ভনীয়েকক চাওঁ এইফালে এইটো এটা কইনা মেকুৰী ভাল পায় আৰু এইটো মেকুৰী লৈ আহিছে একদম তেজপুৰৰ পৰা বিয়া খাবলৈ ন মেকুৰী এই ফুচকি এইটো ব্লগ বনাই আছে দেই ইউটিউবত আপলোড হ'ব লাগে আগৰ দেখাই দে হাতটো দুইটা দেখা এই উল্টা হৈছে দুটা
ইয়াত থকা সকলো ৰাইজ কাইলৈ আহিব দেই জোৰোণত নিমন্ত্ৰণ থাকিলে তো আজি হৈ গ'ল বিয়াৰ জোৰোণৰ দিন আৰু জোৰোণৰ দিনাখন মই একদম ৰান্ধনীশালৰ পৰা দেখাইছোঁ মহেন্দ্ৰজী অলপ এইফালে পোহৰটো দেখাব নে এইফালে এয়া আমাৰ কাৰিকৰ আহি পাই গ'ল এয়া বনাবলৈ ৰেডি কৰিছে আৰু হা কালি ছখন জিংকুবাই আজি বাক ৰেডি কৰি দিছে লুকটো জোৰোণৰ লুকটো আৰু এজনী জিংকুবা Thank you, Zinku. সেইটো জংঘলত লৈ আহিছে কৌস্তৱে ভিডিঅ' বনাবৰ কাৰণে কইনাক লৈ আহিলোঁ আমি জংঘলত গণেশ বাবাই এয়া বিয়াৰ প্ৰথম হেৰি খাই দিলে ন বিয়াৰ খানা অঁ বিয়াৰ খানা খালে আইনি ভিতৰলৈ গ'ল নেকি বিয়াৰ খাদ্য প্ৰথমতে গণেশ বাবাই খালে দেখোন চাউল দিলে দিলে দেউতাই দিলে সদায় দিয়া আছে অকণমান লগাবও লাগে অঁ আহিছে ন অঁ আহিলে আহিলে হয় হয় আৰু এয়া কইনা পুৰা ৰেডি জোৰোণ পিন্ধিবলৈ আৰু জোৰোণৰ কাৰণে গোটেই দৰা ঘৰৰ পাৰ্টি কইনা ঘৰৰ পাৰ্টি দুইখিনি আহি পুৰা ৰেডি হৈ গৈছে আৰু এয়া দৰাৰ মাকে কইনাৰ মূৰত সেন্দুৰ দিছে আমাৰ অসমীয়া বিয়াৰ পৰম্পৰা কিমান অকণ অকণহে ল'ব লাগে আৰু ব্লগটোৰ মাজতে আৰু এটা কথা কৈ দিওঁ কাৰণ আমি সদায় দেখি থাকোঁ আমি চিনেমেটিক ভিডিঅ' য'ত আপোনাৰ চিনেমেটিক ৱেত গোটেই বিয়াখন দেখা পোৱা যায় কিন্তু মই ভাবিলোঁ যে ব্লগ এটাৰ থ্ৰু দি গোটেই বিয়াখন মানে কেপচাৰ কৰি ৰাখোঁ য'ত আমি মানে কাৰিকৰৰ পৰা ধৰি কোনে ক'ত কি কৰি আছে চব গোটেইখিনি মেমৰিজ থাকি যায় বিয়াখনৰ সদায় কাৰণে আমি চাব পাৰোঁ কাৰণ মানে চিনেমেটিক ভিডিঅ'টোত সকলোখিনি দেখাব নোৱাৰি যিহেতু শ্বৰ্ট টাৰ্মৰ ভিতৰত বনাব লগা হয় ভিডিঅ'টো চ' এই ভিডিঅ'টোত আমি গোটেইখিনি বস্তু কেপচাৰ কৰিছোঁ আপোনালোকেও চাওক কেনেকুৱা পাইছে গোটেই সকলো মানুহক এয়া কাম কৰি আছে আৰু ধৰক মানুহখিনি বহি আছে কোন কোন আহিছে কইনাই খাই আছে এতিয়া আৰু এটা নিয়ম এইটোত নাৰিকল দুটা দিয়ে আৰু Razumba. Ada mama, ada ongkur. Oke, kalau kula bisa minum kula noh deh. Ada box.
বক্স এফালে ব্যস্ত আছে দেই এই বক্সৰ ভিডিঅ' দেখাইছিলি যে ব্যস্ত আছে গুৱাহাটীৰ পৰা আলহী আহি পাই গ'ল এই টিকলা নীৰ হাই ভনীয়া বা 4টা পিন্ধা গৰম পাইছে চাগে সি বিয়াৰ কাৰণে মাছ বাহু মাছ কাটি আছে চাহখন লওঁ নেকি ইয়াৰ পৰা একদম এনেকৈ যাব একদম ওপৰলৈ এইটো ৰ ভিডিঅ' যাব ৰ ভিডিঅ' চিনেমেটিক ইয়ে কৰিব লাগিছিলে এইটো খাৰলাং আৰু এয়া হৈ গ'ল পানী তোলা আমাৰ অসমীয়া বিয়াৰ নিয়মৰ মতে জোৰোণৰ দিনাখনো ৰাতি পানী তুলিবলৈ যায় আৰু এয়া পানী তুলিবলৈ যাওঁতে হোৱা ফূৰ্তি লগৰখিনিয়ে বিহু ঢোল বজাইছে পূৰা চবেই পলে পূৰা একদম বিহু গোৱাত ব্যস্ত আৰু ইফালে নয়ন তাল বজাই আছে পূৰা আৰু এয়া ফাৰ্ষ্ট আমাৰতো মুখস্থ হৈ গৈছে বিয়াৰ ফটোগ্ৰাফী কৰি আৰু ইয়াত পানী কাটি আছে লগতে তাতে সুধিব এতিয়া কি দেখি আহিছা কি সাজ কি মৰল আমি মুখস্থ আৰু গোটেইখিনি দেখি তাৰপৰা কিন্তু প্ৰায় মেক্সিমাম জেগাত এইটো অসমীয়া বিয়াত আমি দেখি থাকোঁ যে প্ৰত্যেকখন বিয়াতে বেলেগ বেলেগ নিয়ম কোনোবা কাৰো বিয়াৰ লগত নিমিলে মানে কোনখন বিয়া নিমিলে আৰু কাৰোবাৰতো এতিয়াতো আমাৰ কুঁৱাই নাইকিয়া হৈ গৈছে পাবলৈ কাৰোবাৰতো আমি এনেকুৱা হৈছে টেপত পানী কাটোঁ কিন্তু লাকিলি আমাৰ ঘৰৰ ওচৰত কুঁৱা আছে এই কুঁৱাটো ধুনীয়াকৈ আমাৰ কৰিবলৈ পাৰিছে আৰু তাৰপিছত মাহঁতে এতিয়া পূৰা নাচিব আপোনালোকে চাই থাকক
কানা কাজু কানা দিয়া আছে কাজু অকণমান খা যাৰ বিয়া যেতিয়া আইনো বিয়া এতিয়া কিয়ে ভাবিছে মোৰখন হ'ব কেতিয়া তোৰ বেটাৰী টৰ্চ লাইটৰ বেটাৰী কেমেৰামেন শুকান মাছৰ বেপাৰী খাই মজা লাগে আকৌ হে মাগৰ ভলৈ মায়ে মোক তুলিলে ঐ ৰাম কি সাজ পলাব পাৰি চাই লওঁ না বেগ চাম 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 মাইনাৰ দিয়ে বেজাটো উঠাই থ ভিডিঅ' কৰি থৈছো প্ৰেজেণ্টটো আছে গেঞ্জি ঐ ৰাম ইজনী ঘূৰিছে কিয়হে জানিছো জানিছো আমিও জানিছো ঐ ৰাম দৈছে নেকি বৰ মনেহে গেৰাত দিয়ক গেৰাত দৈ আৰু এয়া ষ্টাৰ্ট হৈ গ'ল একদম বিশেষ দিনটো বিয়াৰ দিন আৰু পুৰা একদম মই এটা কথা ক'ব লাগিব যে মোৰ সকলো বন্ধুবৰ্গ সকলোৱে মিলি নিজৰ বায়েকৰ বিয়াৰ নিচিনাকৈ গোটেই বিয়াখন কমপ্লিট কৰি দিছে তাৰ কাৰণে মইতো বহুত বেছি সৌভাগ্যশালী বুলি ভাবোঁ নিজকে আৰু এয়া দেখা পাইছে গোটেই পুৰা ষ্টাৰ্ট হৈ গ'ল বিয়াৰ দিনাৰ কাৰণে ৰন্ধা মেলা মাংস বনাই আছে ইফালে আৰু এই মহেন্দ্ৰ যা যোৱাকালি যোনে বনাইছিলে জোৰোণৰ খানা তেওঁৱেই বনাব আজি গোটেই মাংস বনাই আছে ইফালে আৰু ইফালে এয়া পাচলি কাটিছে মানে সমস্ত পুৰা একদম বিয়া একদম ফিলটো একদম আজি আহি গৈছে পুৰা আৰু এয়া আজি ভনিয়া বাই ধুনীয়াকৈ মেকআপটো কৰি দিলে মেকআপ অলমষ্ট কমপ্লিট হৈ গ'ল এয়া কইনা ৰেডি
মই অলপ ব্যস্ত থকাৰ কাৰণে মাজৰখিনি দেখাব নোৱাৰিলোঁ একদম কমপ্লিট গেট আপটো দেখাইছোঁ এইটো ভনিমা বাই মেকআপ দিছে আপোনালোকে ক'ব কেনেকুৱা লাগিছে আৰু থেংক ইউ ভনিমা বা আৰু ড্ৰেছটো হ'ল মমিছ ৱাৰ্ড্ৰবৰ মমিবাৰ কাপোৰ হয় এযোৰ থেংক আৰু ইউ ভনিমা তাকে আৰু এতিয়া আমি নেক্সট চাই যাওক আপোনালোকে বিয়াত কি হৈ আছে দাস ফটোগ্ৰাফীয়ে আজি মেকআপৰ কামো কৰিছে আজি প্ৰুফ এইটো আৰু এইফালে বহি আছে এই মনদীপ ভৰালী ৰেডি মনদীপ ভৰালী জ্ঞানজ্যোতি বৰা এয়া আৰু মায়ে এতিয়া লৈ গৈছে বাহিৰলৈ কইনাক Mama? Yeah. Aida. আৰু ইয়াৰ পূৰা আমাৰ চতিয়া কেটাৰিঙৰ গ্ৰুপটো পূৰা একদম লাগি আছে মাংস পাতি বনোৱাত ব্যস্ত পূৰা আৰু এয়া ডাঙৰ মামা পূৰা একদম খানা বনোৱা জেগা পূৰা একদম তদাৰক কৰি আছে মজাকৈ আৰু মই গোটেই দেখাই আছোঁ কোনে কি কৰিছে এজন হজৰ খুৰা পূৰা একদম চাই আছে আৰু পূৰা এয়া ভিৰ ৰাজীৱহঁতে পূৰা ফটো উঠাই আছে ব্যস্ত গোটেই মানুহৰ ভিৰ দিনৰ সময়টোত ব্যস্ত হয় গোটেই দেউতাই চাই আছে ইফালে মনদীপ ভৰালীয়ে পূৰা একদম ফটো উঠাই আছে বাক লগতে মই অকণমান ড্ৰোনৰ শ্বট লৈ দিলোঁ বাকী কৌস্তভে লৈছে গোটেই শ্বটখিনি আৰু এয়া মই দেখাইছোঁ পেণ্ডেলটো পূৰা ধুনীয়াকৈ এতিয়া লুকটো আহিছে আৰু কমপ্লিট হোৱাৰ পিছত hello sir যাই দিব
বৰ্তা ইফালেও খাওক এটা আমি এনে বৰ্তমান মানে বহুত অভাৰ হৈছে লাইট অফ কৰি দিওঁ লাগে না পাই আছো মাতিব লাগিব মাতি দিয়া মাতি দিয়া দিয়া চব চাই মাতি দিব এতিয়া বঢ়িয়া 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 মাতিব আমি শুনিয়ে নাপালো কাক মাতিছে ধৰিব পৰা নাই নামটো কৈ মাতিব লাগিব প্ৰিয়ংকা ওলা ইফালে ইফালে আৰু দেউতাই কৰি আছে ইয়াৰ কন্যাদানৰ নিয়মখিনি ভনীয়া বা আছে বহি মেলি আৰু অংকুৰ ব্যস্ত কফি মেচিনৰ লগত হৃদয় আৰু যিহেতু মই বেছি ব্যস্ত হৈ গ'লোঁ সেইকাৰণে শেষৰ নিয়মখিনি আৰু আমাৰ ঘৰত হোৱা আঙুঠি লুকোৱা খেল মই উঠাব নোৱাৰিলোঁ কিন্তু দৰা ঘৰত গৈ লাষ্টত যিহেতু এই খেলটো কেপচাৰ কৰিলোঁ অকণমান এনেকৈ খেল হয় আমাৰ অসমীয়া নিয়মত আঙুঠি লুকোৱা তিনিবাৰ কইনা দৰা মিলি তিনিবাৰ লুকুৱাব লাগে আৰু তেনেকৈ গোটেই আমাৰ ঘৰত হ'ল আৰু এইফালে দৰা ঘৰত হৈ আছে এতিয়া
আৰু ভিডিঅ'টো মই এনেকৈ এণ্ড কৰিম এতিয়া আপোনালোকে কেনেকুৱা পালে জনাব আমাৰ ট্ৰেডিশ্যনেল বিয়াখন চ' বাই বাই এভৰিৱান শেষত এবাৰ সকলোৱে নচা ভিডিঅ' এটা দিলোঁ মাহীহঁতে এয়া নাচি আছে পূৰা চ' বাই বাই এভৰিৱান